নমস্কাৰ, পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ সকলোকে আৰু দিনটোৰ সকলোৰে শুভ হোৱাৰ কামনা কৰিছোঁ। আজি এটা বেলেগ বিষয় লৈ আহিছোঁ। সেই বিষয়টো হৈছে সাম্প্ৰতিক সময়ত ততোধিক শতাংশৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ এটা মনোধাৰণা গঢ় লৈ উঠিছে। এই মনোধাৰণা কিয় গঢ় লৈ উঠিছে তাৰ কিছু বিশ্লেষণ আগবঢ়াম আপোনালোকৰ মাজলৈ। আপোনালোকে মই কোৱা কথাখিনি শুনিব, শুনি অনুভৱ কৰিব। তাৰপিছত কিবা যদি ভুল আছে মোৰ কথাত তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত মোক কমেণ্ট কৰিব পাৰে, তেতিয়া মই তাৰ উত্তৰ দিবলৈ সাজু আছোঁ। এতিয়া প্ৰথম কথা আহোঁ, আমি ক শ্ৰেণীৰ পৰা প্ৰাথমিক পৰ্যায়ৰ পৰা মেট্ৰিক অৰ্থাৎ 10মান শ্ৰেণীলৈকে আমি পঢ়োঁ। তাৰপিছত হাইস্কুল শিক্ষান্ত পৰীক্ষা, এটা গুৰুত্বপূৰ্ণ পৰীক্ষা আমাৰ আৰম্ভ হয় আমাৰ জীৱনৰ প্ৰথম, কাৰণ আমি সেইটোৱেই প্ৰথম পৰীক্ষা হিচাপে দিবলৈ পাওঁ। কথা হ'ল কি, আমি ক শ্ৰেণীৰ পৰা 10মান শ্ৰেণীলৈ এটা দীঘলীয়া পৰিক্ৰমাৰ পিছত আমি যে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত বহিছোঁ, সেই পৰীক্ষাটো উত্তেজনা হৈ থাকে মনটো আগৰ পৰা, কেনেকুৱা হ'ব, তাৰপিছত উৎসুকতা হয় আৰু বিভিন্ন ধৰণৰ এটা মন গঢ় লৈ উঠে। উৎসুকতা, উৎফুল্লিত, পৰীক্ষাত বহিব পাৰিম, জীৱনৰ এটা প্ৰথম পৰীক্ষা হিচাপে আমাৰ কেনেকুৱা হ'ব, এনেকুৱা ধৰণৰ অনুভৱ কিছুমান মনলৈ আহি থাকে। আমি যেতিয়া পৰীক্ষাৰ দিন ঘোষণা হয়, সেই পৰীক্ষাৰ দিন ঘোষণা হোৱাৰ দিনৰ পৰা আমাৰ যেন ব্যস্ততাপূৰ্ণ অধ্যয়ন, লগতে আমি কেনেকৈ পঢ়িম, কি ছাবজেক্ট কেনেকৈ পঢ়িম, সেইবোৰ যেন আমি তৎক্ষণাত আমি যে কামবোৰ সোনকালে কৰিব লাগে, এনেধৰণৰ আমাৰ চিন্তাবোৰ আহি থাকে। চিন্তা লগতে ডিচিপ্লিন মেইনটেইন সকলো কাম কাজ সেই সময়ত আহি যায়। যেতিয়া পৰীক্ষাৰ দিন ওচৰ চাপি যায়, ওচৰ চপাৰ লগে লগে আমাৰ কিছুমানৰ ভয় লাগে, কিছুমানৰ চিন্তা লাগে, পৰীক্ষাটো দেখোন মোৰ ছাবজেক্ট ইমানখিনি কমপ্লিট নহ'লে মই কেনেকৈ পৰীক্ষা মোৰ ভাল হ'বনে, এইবোৰ পৰীক্ষাৰ আগত অহা নিগেটিভ চিন্তা। পৰীক্ষাৰ আগত কিছুমানৰ নিগেটিভ চিন্তা আহি যায়, মোৰ পৰীক্ষাটো বেয়া হ'লে কি হ'ব, কিন্তু পৰীক্ষাত বহাই নাই, কিন্তু চিন্তাবোৰ আহা সেইটো সকলোৱে আহিব, স্বাভাৱিক কথা। কিবা এটা নহয় কিবা এটা চিন্তা আহিবই, মানুহৰ যিহেতু চাইণ্টিফিকেলি প্ৰ'ভ হৈ আছে যে 7,000 থট নিগেটিভ আহে দিনটোৰ ভিতৰত। এতিয়া মেইন কথাটো আহোঁ যে আমাৰ জীৱনৰ প্ৰথম শিক্ষান্ত পৰীক্ষাটো এটা বৰ গুৰুত্বপূৰ্ণ পৰীক্ষা, কাৰণ জীৱনৰ প্ৰথম গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা 10 বছৰ পৰিক্ৰমাৰ অন্তত। সেই পৰীক্ষাটোত আমাৰ বহাৰ পিছত যেতিয়া আমাৰ পৰীক্ষা শেষ হ'ল, শেষ হোৱাৰ পিছত যেতিয়া ৰিজাল্ট দিয়াৰ দিন ঘোষণা কৰে, সেই ৰিজাল্ট দিয়াৰ দিন ঘোষণা কৰাৰ পিছত আমাৰ মন যেন আৰু অধিক যেন উৎসুকতা হয়, কেনেকুৱা হ'ব মোৰ ৰিজাল্টটো, ভাল হ'লেতো ভালেই, বেয়া হ'লেতো অলপ গালি শুনিব লাগিব, তাতকৈ যদি বেয়া হয় ফেইল কৰা যায় তেতিয়াহ'লে মনটো কেনেকুৱা লাগিব। সেই সকলো ছাত্ৰ ছাত্ৰীয়ে কিছুমান মন গঢ় লৈ উঠে বা বিভিন্ন চিন্তাত পৰা দেখা যায়। আৰু এটা কথা হয়, অভিভাৱকৰ প্ৰেছাৰ থাকে, টিউশ্যন দিয়াৰ ক্ষেত্ৰত টিউশ্যন দিয়ে বা বিভিন্ন ল'ৰা ছোৱালীটোক বিভিন্ন সা সুবিধা কৰি দিয়ে যাতে ভাল ৰিজাল্ট কৰিব লাগিব। যেতিয়া ৰিজাল্ট তেওঁ মতে নহ'ব, তেতিয়া তেওঁলোকৰ মনবোৰ সেৰেঙা হৈ থাকিব আৰু তেওঁলোকে তাৰ আগতে সেইটো কাৰণে চিন্তা আহে ল'ৰা ছোৱালীখিনি যে আমি যদি ৰিজাল্ট বেয়া কৰোঁ ঘৰত গালি শুনিব লাগিব, এনেকুৱা ধৰণৰ কথা আহি যায়। কিন্তু সেই পৰীক্ষাটোৰ ৰিজাল্ট যেতিয়া দিয়াৰ পিছত কিছু সংখ্যকে অসমৰ ভিতৰত জিলিকি উঠিব, কিছু সংখ্যকে ষ্টাৰ পাব, কিছু সংখ্যকে ডিষ্টিংশ্যন পাব, কিছু সংখ্যকে ছেকেণ্ড ডিভিজন পাব, কিছু সংখ্যকে থাৰ্ড ডিভিজন পাব, কিছু সংখ্যকে ফেইল কৰিব। এতিয়া কথা হ'ল কি, সেই সকলো কেটেগৰী ল'ৰা ছোৱালী ফেইল কৰাৰ পৰা অসমৰ ভিতৰত জিলিকি উঠা ল'ৰা ছোৱালীলৈকে সেই সকলো ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বেকগ্ৰাউণ্ড থাকে। সেই বেকগ্ৰাউণ্ডবোৰ হয়তো তেওঁলোকে নিজে নিজে অনুভৱ কৰিব পাৰিব। মই সেইটো কি কৈছোঁ, ইনডাইৰেক্টলি কৈছোঁ কথাটো। সেই বেকগ্ৰাউণ্ডখিনি যেতিয়া প্ৰতিজনৰে বেলেগ হ'ব, তেওঁলোকৰ পঢ়াৰ ষ্টাইল বা আদি কৰি সকলো সা সুবিধাৰ পৰা আদি কৰি বিভিন্ন কথা বতৰা ইয়াত সোমাই পৰিব। সেই সোমাই পৰাৰ পিছত তেওঁলোকৰ যে পৰীক্ষাটো দিলে ইমানখিনি কষ্ট কৰি, সকলোৱেতো কষ্ট কৰিবই পৰীক্ষাটো দিবৰ কাৰণে, তেওঁলোকে ফেইল কৰিছে কিন্তু তেওঁলোকে জানে কিয় কৰিছে ফেইল। কিন্তু আৰু যোনসকলে
ফাৰ্ষ্ট ডিভিজন পাইছে তেওঁলোকে জানে কিয় পাইছোঁ মই, বা যোনসকলে অসমৰ ভিতৰত সুখ্যাতিৰে জিলিকি উঠিছে তেওঁলোকে কিয় পাইছে সেইটো তেওঁলোকে নিজে জানিব। কাৰণ তেওঁলোকে ততোধিক ঘণ্টা পঢ়িছিল আৰু তেওঁলোকে পঢ়িব পৰা নাছিল কিমানখিনি, বা বেলেগ কামত ইউটিলাইজ কৰিছিল নিজকে, বেলেগ বেলেগ কামত নিজকে নিয়োজিত কৰিছিল, পঢ়াৰ লগতে কিতাপ, বাহিৰা কিতাপ পঢ়া বা বিভিন্ন ধৰণৰ সকলোৰে মাজত বিভিন্ন ধৰণৰ কথা বতৰা সোমাই থাকিব। কিন্তু এতিয়া কথা হ'ল কি, যোনসকলে বেয়াকৈ উত্তীৰ্ণ হৈছে, মানে ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন আৰু ফেইল কৰাখিনি কথা কৈছোঁ, তেওঁলোকৰ মনবোৰ বেছিকৈ কেতিয়া বেয়া লাগে, যেতিয়া গাৰ্জেন বা ওচৰ চুবুৰীয়াই তেওঁলোকক কয় তহঁতে ভালকৈ নপঢ়িলি কাৰণে তহঁতে আজি এনেকুৱা পৰিস্থিতিৰ মুখামুখি হ'ব লগা হ'ল। কিন্তু তেতিয়া সেই মুহূৰ্তত তেওঁলোকৰ মনটো আৰু অধিক বেয়া হৈ যায়। এতিয়া মই সেইটো কিয় ক'লোঁ আপোনালোকে নিশ্চয় অনুভৱ কৰিছে, আপুনি যদি ফেইল কৰে তেতিয়াহ'লে আপোনাৰ মনটো কেনেকুৱা হ'ব। সেইখিনি মুহূৰ্তত যদি কয় তই ভালকৈ নপঢ়িলি, তই সেইটো কাৰণে এনেকুৱা হ'ল, সেইটো কথা নহয়। আচলতে তেওঁ কিমানখিনি পাৰিছে সেইটোহে মেইন কথা। তেওঁ হয়তো ফেইল কৰিব পাৰে, তেওঁৰ এটা এক্সট্ৰা অৰ্ডিনেৰী টেলেণ্ট থাকিব পাৰে, ফেইল কৰিছে কিন্তু বেলেগত ক'ৰবাত আৰ্টতে হওক, ক'ৰবাত বেলেগ কিবা কাৰ্যতে হওক তেওঁ কিন্তু সফলতা হৈ আগবাঢ়ি গৈ আছে। সেইটো কথা মানুহে লক্ষ্য নকৰে, কেৱল মাত্ৰ অধিক শতাংশ পাৰ্চেণ্টেজ পাব লাগে সেইটোতে গুৰুত্ব দিয়ে। সেইকাৰণে সমাজখনে দিনে দিনে এনেকুৱা মনোধাৰণা গঢ় লৈ যোৱাৰ ফলত এটা বেলেগ নিগেটিভ চিন্তালৈ পৰিৱৰ্তন হৈ গৈছে। মূল কথাটো হ'ল যে মেট্ৰিকত ষ্টেণ্ড কৰক বা ফেইল কৰক সেইটো ডাঙৰ কথা নহয়, তেওঁৰ মাজত কেনেকুৱা ধৰণৰ টেলেণ্ট আছে, কেনেকুৱা ধৰণৰ কাৰুকাৰ্য তেওঁ ভাল পায়, তেওঁ ভাল পোৱা কামটো কি সেইটো নিজে বিচাৰিব লাগিব বা গাৰ্জেণ্টে বিচাৰিব লাগিব। তেওঁৰ মাজত কেনেকুৱা ধৰণৰ প্ৰতিভা আছে আৰু শিক্ষকেও যাতে চিনি পাব লাগিব তেওঁ কেনেকুৱা ধৰণৰ প্ৰতিভা আছে। সেই প্ৰতিভাটো বিকশিত কৰিবৰ বাবে সকলোৱে যাতে মিলি তেওঁক আগবঢ়াই নিব পাৰে ভাল ভাল কথা কৈ, সেইটোহে চিন্তা কৰিব লাগিব। তেওঁ পৰীক্ষাত বিফলতা হোৱাৰ বাবে তেওঁক আকৌ সেই বিফলতাৰ চিন্তাৰ মাজলৈ লৈ নাযায় ক'ব লাগে যে তুমি ভালকৈ পঢ়া, পিছত তুমি ভালকৈ উত্তীৰ্ণ হ'ব পাৰিবা। তেতিয়া সেইটোতে অনুপ্ৰেৰণা পোৱা নিচিনা পাব আৰু তেওঁৰ মনটো উৎফুল্লিত হৈ পাৰিব। কিন্তু সততে দেখা যায় যে যেতিয়া ল'ৰাটোৱে ষ্টেণ্ড কৰে তেওঁলোকৰ মাজলৈ মেডিয়া যায় বা বিভিন্ন কাকত আলোচনীত তেওঁলোকৰ কথা লিখা যায়, দেখা যায়, শুনা যায়, সকলোতে প্ৰচাৰ হৈ থাকে। কিন্তু যেতিয়া যিসকলে বিফলতা অৰ্জন কৰে তেওঁলোকৰ কাষলৈ কোনো নোযোৱা পৰিলক্ষিত হয় বা দেখা যায়, সেই কথাটো অতিকৈ দুখ লাগে মোৰ। তেওঁলোকৰ ওচৰলৈ যাব লাগে, তেওঁলোকৰ প্ৰেৰণা দিব লাগে। আচলতে তেওঁলোককহে বেছিকৈ গুৰুত্ব দিব লাগে, এইকাৰণে যে তেওঁলোকৰ মাজত কিবা এটা নহয় কিবা এটা প্ৰতিভা আছে আৰু সেই প্ৰতিভাটো বিকশিত কৰিবৰ বাবে তেওঁলোকক আগবঢ়াই দিব। ইমান কৰে মই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিষয়ে দকৈ ক'বলৈ চেষ্টা কৰিলোঁ, আৰু যদি কিবা তাত নক'বলগীয়া কথা কৈছোঁ তেতিয়াহ'লে মোক মাফ কৰি দিব আপোনালোকে। আৰু মই এতিয়া আহোঁ বিশেষ কথাটোলৈ, শেষৰ কথাটোলৈ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শেষৰ কথাটো এইটো যে যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকৰ শুভেচ্ছা থাকিব, আৰু যিসকলে উত্তীৰ্ণ হ'ব নোৱাৰিলে তেওঁলোকৰো শুভেচ্ছা থাকিব। তেওঁলোক অনাগত সময়ত আগুৱাই যাওক আৰু তেওঁলোকে নিজকে নিজে প্ৰশ্ন সোধক, মই কিয় উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ, মই কেনেকৈ প্ৰিপেৰেশ্যন কৰিলে আগবাঢ়িম। সেইটো নিজৰ মাজত উত্তৰটো পালে তেতিয়া তেওঁলোকে অনুধাৱন কৰিব পাৰিব যে মোৰ কোনখিনিত কমি আছে। সেইখিনিৰ পৰা আৰম্ভ কৰক, 0ৰ পৰা আৰম্ভ কৰক 100লৈকে আপোনালোকে ছাকচেছ জীৱনত পাবই। আৰু মোৰ সেই বিশেষ ব্যক্তিসকলক যোনসকলক ফেইল কৰিছে বা বেয়া ৰিজাল্ট হৈছে তেওঁলোকলৈ আন্তৰিক শুভেচ্ছা এইকাৰণেই জনাইছোঁ যাতে তেওঁলোকে মন বেয়া কৰি হতাশাত ডুব নাযায়, আৰু তেওঁলোকলৈ সমাজে যাতে হতাশা ঠেলি নিদিয়ে, সমাজে তেওঁলোকক আগবঢ়াই দিবৰ বাবে চিন্তা কৰিব লাগে। কাৰণ তেওঁলোক আমাৰ নাগৰিক, ভাৰতীয় নাগৰিক, তেওঁলোকেই দেশৰ ভৱিষ্যত। তেওঁলোকে যদি ভালদৰে অনুপ্ৰেৰণা লৈ আগবাঢ়ি যায় হয়তো জীৱনত কিবা এটা কৰিবলৈ পাৰিবই, নিশ্চিত। সেইটো
সকলোৰে মাজত টেলেণ্ট থাকে বিভিন্ন ধৰণৰ, কোনেও কাকো ধৰিব নোৱাৰে। তেওঁ হয়তো পঢ়া শুনাত বেয়া হ'ব পাৰে, তেওঁতো বেলেগ এটা কামৰ দিশত অগ্ৰসৰ হৈ গৈ আছে, খেলত হওক, আৰ্টত হওক, বিভিন্ন কাৰ্যকলাপত আগবাঢ়ি গৈছে। গতিকে কোনেও কাকো ধৰিব নোৱাৰে, নিজৰ মাজত থকা টেলেণ্টটো বেলেগে বিচাৰি উলিয়াব নোৱাৰে। গতিকে সেইটো নিজে বিচাৰি উলিয়াই নিজে আগবাঢ়িব লাগিব। এতিয়া মোক বিশেষ হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ক্ষেত্ৰত, উচ্চতৰ মাধ্যমিক পৰীক্ষাটো হাইস্কুল শিক্ষান্ত পৰীক্ষাতকৈ এটা সুকীয়া পৰীক্ষা হ'লেও দুয়োটাৰ মাজত এই কথাখিনিৰ এটা মিল আছে। এই কাৰণেই মিল আছে কাৰণ ইয়াতো আহি যায় অধিক শতাংশ নম্বৰে উত্তীৰ্ণ হোৱাৰ প্ৰতিযোগিতা। অধিক শতাংশ নম্বৰে উত্তীৰ্ণ হ'বই লাগিব উচ্চতৰ মাধ্যমিক, সেইটো এটা কথা আহেই। কাৰণ ভাল এখন ইউনিভাৰ্চিটি বা ভাল এখন কলেজত পঢ়িবৰ কাৰণে আজিকালি এই বেছি শতাংশৰে উত্তীৰ্ণ হোৱাটো জৰুৰী। সেইকাৰণে তেওঁলোকে ভালদৰে পঢ়া শুনা কৰি আজিকালি এই প্ৰতিযোগিতাত নামি পৰিছে আৰু নামিবই লাগিব। এইটো এটা স্বাভাৱিক কথা, কাৰণ ভাল কলেজ এখনত পঢ়িবলৈ সকলোৰে মন যায়, সপোন থাকে মোৰ এখন ভাল কলেজত পঢ়া বা ভাল ইউনিভাৰ্চিটিত পঢ়া। গতিকে সেই সপোনটোৰ লগত যুঁজিবলৈ তেওঁলোকে বহুত ধৰণৰ প্ৰস্তুতি কৰিব লগা হয় আৰু ব্যাপক তেওঁলোকে কিতাপ পত্ৰৰ মাজত সোমাই পৰিব লগা হয়। কিন্তু কিছুমানৰ দেখা যায় যেতিয়া সেই পাৰ্চেণ্টেজটো ভবা মতে নাহে তেতিয়া দুখৰ দোমোজাত পৰে। সেই দুখৰ দোমোজাত পৰিলেই তেওঁলোকৰ মনবোৰ হতাশালৈ সোমাই যায় আৰু তেওঁলোকে পিছৰ পৰ্যায়ত অলপ ঠেকা খাবলগীয়া হয়। এতিয়া মই কওঁ, তোমালোকে ঠেকা খাব নালাগে। তোমালোকে ভাবা যে আমাৰ পাৰ্চেণ্টেজটো কিয় কমিল, আৰু পাৰ্চেণ্টেজটো কমিল হয় আমি যেতিয়াবা ভাল কলেজত ছিট নাপালোঁ, আমি বেলেগ এখন কলেজত পঢ়িছোঁ, কিন্তু সেই কলেজখনৰ চিন্তাটো আমাৰ আছেই যিহেতু আমি তাত পঢ়িবলৈ নাপালোঁ। এইটো তোমালোকে ভাবাটো আঁতৰ কৰি দিয়া, সেই তোমাৰ চিন্তাটো আঁতৰ কৰি দিয়া। নিজে নিজে তোমাৰ যোনখন কলেজত পঢ়ি আছা সেইখন কলেজৰ প্ৰতি ভাল পোৱা ভাৱ সৃষ্টি হ'ব আৰু তুমি সেইখন কলেজৰ পৰা গৈ পৃথিৱীৰ এজন বিখ্যাত ব্যক্তি হ'ব পাৰিবা। নিজৰ যদি চেষ্টা থাকে, নিজৰ যদি সেই কামটোত ৰুচি থাকে, তেতিয়াহ'লে তুমি এদিন সফল হ'বাই, সেইটো নিশ্চিত। তোমাক মই লিখি দিব পাৰিম। সেই কথাটো এইটো কাৰণেই কৈছোঁ কাৰণ পৃথিৱীৰ বিখ্যাত মানুহসকলৰ আপোনালোকে বায়'গ্ৰাফি পঢ়ি চাব পাৰে, তেওঁলোকৰ জীৱন কাহিনী জানি চাব পাৰে। তেওঁলোকেও বিখ্যাত ইউনিভাৰ্চিটিত পঢ়িবলৈ সুবিধা পোৱা নাছিলে, অৰ্থাৎ এটা লৱাৰ ক্লাছ স্কুলত পঢ়ি, লৱাৰ ক্লাছ কলেজত পঢ়ি তেওঁলোকে বিখ্যাত হ'ব পাৰিছিল নিজৰ চেষ্টাৰ বলত। গতিকে য'তেই নপঢ়া তুমি নিজৰ চেষ্টা কৰা, নিজে চেষ্টা কৰা আগবাঢ়িবলৈ। যোনটো তোমাৰ সপোন আছে সেই সপোনটো বাস্তৱিক জীৱনত তোমাৰ ফল দেখা দিব। গতিকে মই আশা কৰোঁ তোমালোকে সেই কথাখিনি মন দিবা। আৰু শেষত এটাই কওঁ, উচ্চতৰ মাধ্যমিকেই হওক, হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক, কোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা নহয়। প্ৰতিযোগিতামূলক পৰীক্ষা জীৱনত বহুত পাবা। IAS, UPSC, APSC এনেকুৱা ধৰণৰ পৰীক্ষা দিবলৈ সকলোৱে আশা কৰে, সকলোৱে কৰিবই আৰু ডিগ্ৰীটো তোমালোকে লৈ লোৱা, সেইবোৰ পৰীক্ষাৰ দিশত অগ্ৰসৰ হ'ব পাৰিবা। শেষত এটাই কওঁ, তোমালোকে কেতিয়াও নিগেটিভ চিন্তা নানিবা আৰু বেলেগে ক'লেও নুশুনিবা, নিজৰ কথাত গুৰুত্ব দিবা। বেলেগৰ কথা নাহে, বেলেগৰ কথা শুনিলে জীৱন ধ্বংস হ'ব আৰু নিজৰ কথা শুনিলে জীৱন সুখময় হ'ব। গতিকে নিজৰ কথা শুনা, নিজে বিবেচনা কৰা, নিজে কি কৰিলে ভাল হয়। গতিকে আজিলৈ মই ইমানতে সামৰিছোঁ। গোটেই কথাখিনি গাম্ভীৰ্যতাৰে গম্ভীৰভাৱে তোমালোকৰ আগত উপস্থাপন কৰিলোঁ। যদিহে কিবা ভুল ভ্ৰান্তি হয় সেই ভুল ভ্ৰান্তিখিনি মোক দেখুৱাই দিবা, আঙুলিয়াই দিবা কমেণ্ট ছেকশ্যনত। তেতিয়া মই বুজি পাম কোনখিনি কথাত মই ভুল হৈছে, তেতিয়া মই নিজেই বুজি পাই তোমালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। অনাগত সময়ত আকৌ পুনৰ লগ পাম বেলেগ এটা বিষয়ত। আজিলৈ ইমানতে সামৰিছোঁ আৰু আশা কৰোঁ তোমালোকে আগুৱাই গৈ থাকা জীৱনত। অধিক শতাংশৰে আগুৱাম বুলি বেছিকৈ পঢ়ি বেছি টোপনি ক্ষতি কৰি লাভ নাই। নিজে যিটো কৰা সেইটো কৰা। শেষত তোমালোকলৈ বহু শুভেচ্ছা, নমস্কাৰ, ধন্যবাদ।